নমস্কাৰ। ভালকৈ উপলব্ধি কৰিব জানিলে আপোনালোকৰ এই অনুভূতি হ'ব যে সকলো ধৰণৰ মানুহকে আপোনাৰ জীৱনত প্ৰয়োজন আছে। কেৱল যে ভাল মানুহৰে প্ৰয়োজন আছে, কেৱল ভাল মানুহেই যে আপোনাৰ জীৱনত ভাল প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কথা কেতিয়াও কিন্তু নহয়। জীৱনত মানুহৰ সৈতে সম্পৰ্ক এই বিষয়ত আজিৰ ভিডিঅ'টো। যেহেতু আমি মানুহে এখন সমাজ পাতি বাস কৰিব লাগে, গতিকে এই সময়ছোৱাত আমি সকলো ধৰণৰ মানুহ লগ পোৱাটোই স্বাভাৱিক। একোজন ভাল মানুহৰ পৰা একেবাৰে অদ্ভুত প্ৰকৃতিৰ মানুহলৈকে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো দিনতে আমি বিভিন্ন ধৰণৰ মানুহ লগ পাই থাকোঁ। কিন্তু ভালকৈ ভাবি চালে আপোনালোকে এই কথা উপলব্ধি কৰিব পাৰিব যে প্ৰতিজন মানুহৰে আপোনাৰ জীৱনত প্ৰভাৱ থাকিব পাৰে, আৰু সেই প্ৰভাৱটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেকৈ ল'ব। এইটো কথা ঠিক যে একোজন ভাল মানুহে আপোনাক জীৱনত বহুত ভাল কথা শিকাব পাৰে, কিন্তু কথাটো এনেকুৱা নহয় যে এজন বেয়া মানুহে যাক আপুনি লগ পাবলৈ ইচ্ছা নকৰে তেনেকুৱা এজন মানুহৰ পৰা যে আপুনি বেয়া কথা শিকিব তেনেকুৱা কথা নহয়। সেই বেয়া মানুহ বুলি যিজনক আপুনি ভাবিছে বা আপুনি বিচাৰ কৰি পাইছে সেই মানুহজনেও কিন্তু আপোনাক জীৱনত বহু ক্ষেত্ৰত সাৱধান হ'বলৈ নিশ্চয় কিছুমান ভাল শিকনি দিব। কিছুমান মানুহ আছে তেওঁলোক আপোনাৰ দৃষ্টিত আপোনাৰ বাবে শত্ৰু হয়, কিন্তু সেই শত্ৰুৰ লগত যেতিয়া আপোনাৰ সংস্পৰ্শ হ'ব তেতিয়া আপুনি কিছুমান ক্ষেত্ৰত সাৱধান হ'বৰ কাৰণে আপোনাৰ শিক্ষা আপুনি আপোনাৰ জীৱনলৈ আহিব। তাৰ মাজতে আকৌ কিছুমান এনেকুৱা মানুহ আপুনি লগ পাব যে তেওঁলোকৰ সাধাৰণতে এটা অন্যক অন্যায় কৰাই স্বভাৱ থাকে। তেনেকুৱা ধৰণৰ মানুহ লগ পালে আপুনি আকৌ এটা বিশেষ দিশত জীৱনত সাৱধান হ'বলৈ চেষ্টা কৰিব পাৰিব। কেতিয়াবা যদি আপুনি হঠাৎ কিছুমান স্বাৰ্থপৰ মানুহক লগ পায় তেতিয়া হয়তো আপুনি জীৱনত শিকিব পাৰিব যে স্বাৰ্থপৰ হ'লে মানুহ কেনেকৈ অপ্ৰিয় হয়, মানুহে জীয়াই থকাৰ যিবিলাক প্ৰমূল্যবোধ তাৰ পৰা আঁতৰি থাকে। তেনেকুৱা ধৰণৰ কিছুমান কথা আপুনি শিকিব পাৰিব, আৰু নিজে জীৱনত স্বাৰ্থপৰ নহ'বৰ কাৰণে আপোনাৰ মনৰ ভিতৰৰ পৰা কিবা এটা শক্তি আপোনাক সদায় প্ৰেৰণা দি থাকিব। কিছুমান মানুহ আকৌ সমাজত আপুনি এনেকুৱা ধৰণৰ লগ পাব যে তেওঁলোকে অৰ্থ, ধন, টকা পইচা, বৈষয়িক চিন্তা এইবোৰৰ বাহিৰে একোৱে চিনি নাপায়। আপুনি যেতিয়া তেনেকুৱা মানুহৰ সংস্পৰ্শত থাকিব বা সংস্পৰ্শলৈ আহিব তেতিয়া বুজি পাব যে এনেকুৱা ধৰণৰ মনোবৃত্তিৰে থাকিলে আচলতে মানুহ যে বিশেষভাৱে সুখী হ'ব নোৱাৰে। সেই শিক্ষাটো আপুনি তেনেকুৱা মানুহৰ সংস্পৰ্শৰ পৰাই শিকিব পাৰিব। আমাৰ সমাজত এনেকুৱা কিছুমান মানুহো আছে যে তেওঁলোক আচলতে খুব দৰিদ্ৰ হয়, অভাৱী হয়, কিন্তু তেওঁলোকৰ মনৰ ভিতৰখন অতি সুন্দৰ। তেওঁলোকে মানুহক কেনেকৈ আচৰণ কৰিব লাগে জানে, তেওঁলোক বহুত প্ৰিয় হয় মানুহৰ। তেনেকুৱা মানুহৰ পৰাও আপোনালোকে বহু কথা শিকিব পাৰে, যদিও আৰ্থিকভাৱে হয়তো আপুনি সচ্ছল নহ'বও পাৰে। আজি আপোনালোকক খুব চুটিকৈ কিছুমান মানুহৰ প্ৰকৃতিৰ কথা ক'লোঁ। ইয়াৰ পৰা আপোনালোকে বুজি পাইছে যে আমাৰ এইখন পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ধৰণৰ কিতাপৰ দৰে, আৰু প্ৰত্যেক মানুহৰে কিছুমান প্ৰভাৱ, প্ৰত্যেক মানুহৰে কিছুমান শিকনি থাকে, আৰু এই শিকনিবোৰ যেতিয়া আপুনি উপলব্ধি কৰিব পাৰিব তেতিয়া দেখিব যে পৃথিৱীত প্ৰতিজন মানুহকে সকলো মানুহৰে অভিজ্ঞতা লাগে। এই অভিজ্ঞতা নহ'লে কেতিয়াও একোজন মানুহে নিজৰ জীৱনটো বিশেষভাৱে শৃংখলাবদ্ধ কৰি ল'ব নোৱাৰে বা কিছুমান শিক্ষা ল'ব নোৱাৰে, আৰু এনেকুৱা ধৰণৰ শিক্ষা লোৱাৰ পাছতে প্ৰত্যেক মানুহে নিজৰ জীৱনটো এটা বিশেষভাৱে গঢ় দিয়াৰ কাৰণে চেষ্টা কৰিব পাৰে। আপোনালোকে ভাবি নল'ব যে কেৱল বেয়া প্ৰকৃতিৰ অবাঞ্ছিত কিছুমান মানুহ যে থাকে আৰু তেওঁলোকৰ পৰা যে আমি আঁতৰি থাকিব লাগে, কেৱল ভাল মানুহৰ লগতে থাকিব লাগে, কেৱল ভাল মানুহৰ সংস্পৰ্শলৈ আহিব লাগে, তেনেকুৱা কথা নহয়। যদি আপুনি অভিজ্ঞতা মৰ্মে বুজি পাইছে যে কিছুমান মানুহ আচলতে অবাঞ্ছিত, আমাৰ জীৱনৰ কাৰণে প্ৰয়োজন নাই, সেই শিকনিৰ পৰা আপুনি নিজৰ জীৱনৰ গঢ় দিবলৈ চেষ্টা কৰক। কিন্তু কথাটো এনেকুৱা নহয় সকলো মানুহৰে অভিজ্ঞতা পাবৰ কাৰণে আপুনি সকলো মানুহৰ দৰে হ'ব লাগিব, তেনেকুৱা কথা নহয়। আপুনি বিভিন্ন মাধ্যমেৰে বিভিন্ন প্ৰকাৰে এই অভিজ্ঞতা আপোনালোকে লওক। কোন মানুহ কেনেকুৱা সেনেকুৱা ধৰণৰ শিকনিবোৰ সমাজৰ বিভিন্ন পৰিস্থিতিৰ পৰা শিকক, আৰু তেনেকৈয়ে আচলতে জীৱনটো গঢ় দিয়ক। ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।